Good morning, guys. এয়া ৰাতিপুৱা 5:30 বাজিল আৰু এয়া সৰু বাবু কাষতে বহাই থৈ মই ফুৰিৰ বাবে আটাখিনি মাৰি আছো। আমাৰ পুৰি হৈ আছে। পুৰি বনোৱা হৈ গ'ল আৰু এয়া মোৰ ডাঙৰ বাবু আৰু তুতু খালে ইতিমধ্যে এতিয়া চাই আছো মই সৰু বাবু খাই আছে চেৰেলেক্স। ভালকে নাখায়, অলপ খায়, ধুনীয়াকে খায় কিন্তু দেই, খাই আছে। খোৱা হোৱাৰ পিছতে বাকী কামখিনি কৰিম মই। সেয়া সৰু বাবুক খোৱা লোৱা হোৱাৰ পিছত ছোৱালী ধুনীয়াকৈ ৰেডি কৰি স্কুললৈ পঠাই দিলোঁ। স্কুললৈ গ'ল এতিয়া। তাৰপিছত মই আহি চোতালখন সাৰি আছোঁ। চোতালখন এনেই বহুত ডাঙৰ চোতাল দেই আমাৰ, বহুত টাইম লাগে সাৰোঁতে। চোতালখন সাৰি এইফালে এইটো হ'ল আমাৰ ছাগলী থকা ঘৰ, এইখিনিও অকণমান চাফ কৰি দিওঁ, অকণমান সাৰি পেলাম, তাৰপিছত বাকী কামখিনি খতম কৰিম। কাম আছে হা, বাচন আছে ধুবা, এইবিলাক বাচন এইকেইটি কাপোৰ এইবাৰ কাম কৰিম। তেন মোৰ কাম আছে। এয়া মোৰ বাচন বৰ্তন মজা হৈ গ'ল, কাপোৰখিনিও ধুলোঁ আৰু এয়া চাহ মোৰ বাবু খেলি আছে চোতালত, অকণমান খেলিব দিছোঁ। তাৰপিছত মোৰ কাপোৰখিনি শুকা দিম। খেলি আছে ধুনীয়াকৈ, খোজকাঢ়ি আছে দেই চোতালতে, হাঁহি দুখ পাবি। খেলাত ব্যস্ত। কাপোৰ শুকা দিম, কাপোৰখিনি শুকা দি লওঁ, গা ধুলোঁ, কাপোৰ শুকা দিওঁ, তাৰপিছত বাবু খেলি আছে। আমাৰ বাবু খেলি আছে। এয়া আমাৰ ঘৰৰ আগফালে থকা পথাৰখন আৰু এইজনী আমাৰ ছাগলীজনী বান্ধি দিছোঁ ইয়াতে। ইয়াৰ চাৰিওফালৰ নাজাৰতো চোৱা কিমান সুন্দৰ, ভাল লাগিছে নে? ধুনীয়া লাগিছে দেই। এয়া গৰম চাহ আৰু পাপৰ জুতি লৈছোঁ দেই। ল'ৰা দুটাৰ লগত বহি খাই আছোঁ, দুষ্টামি কৰি আছে ইহঁত দুটাই। এয়া চাহ খোৱা হৈ গ'ল আৰু এতিয়া ডাঙৰ বাবু আৰু সৰু বাবুক গা ধুই দিওঁ। গা পা ধুই সিহঁতক খুৱাই থওঁ, তাৰপিছত বনাম দুপৰীয়াৰ ভাত আৰু ডাঙৰ মাছ।
দেখাই আছোঁ দেই লাহে লাহেকৈ। সেয়া গা ধুই আছে দেই ধুনীয়াকৈ। ডাঙৰ বাবুক গা ধুই দি আছোঁ। ডাঙৰ বাবুৰ গা ধোৱা হ'লেই সৰু বাবুকো গা ধুৱাই দিম একেবাৰে। কাম ফিনিছড। আছে হেদি পাপা আমাৰ ইহান গা ধুলে দেই। এতিয়া আমাৰ ইহান কাপোৰ পিন্ধিব চোলা পিন্ধিব। গা ধুই আনিলোঁ আমাৰ ইহান গা ধুলে। এতিয়া ইহান কাপোৰ পিন্ধিব, তেল দিব হয় না? আমার পাপা তেল দিব। আমার পাপা তেল দিব। রিহান গা ধুল, তেল লুগাই আছে রিহান। এইবার ছোলা পিন্ধিব, ছোলা পিন্ধিব। এখন ছোলা গ্রিন কালার হ্যাঁ না? গ্রিন কালার। স্পোর্টিং ready steady go। মুখটো নুসুমায়ে। हो गया। हाथ दे जल्दी। हाथ दे दिया। हाथखन दिया। गाड़ीটো थोई दिया। ओके टेन हो गया। काम फिनिश। Handshake। এয়া বাবুক গা পা ধুই দিলোঁ আৰু এতিয়া আহিছোঁ এইটো ডাঙৰ মাছটো বাচিবলৈ। এইটো কিন্তু আমাৰ ফাদাৰে তুলিছে দেই জালেৰে আমাৰ পুখুৰীৰ পৰা। এইটো বাচোঁ, তাৰপিছত ভাজিম বঢ়িয়াকৈ। তাৰপিছত ভাজি দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। মাছখিনি বাচি কুটি হৈ গ'ল ৰেডি। এতিয়া দিছোঁ মই কেৰাহীত তুলি। ইয়াৰ পিছত দিম তেলত এৰি। কেৰাহী, ইয়াতে দিম তেল। দিলোঁ। এতিয়া চাওক না ইমান ডাঙৰ মাছ। খাব লাগিব দেই। চাওক মাছেৰে খাম ভাত। ভাজিম এতিয়া এইটো ষ্টাৰ্ট। দিলোঁ তেলত মাছখিনি। মাছখিনি ভাজি লওঁ। এইফালে হ'ব মাছ, এইফালে মই কৰিম এইটো শাক ভেজিটেবল। এয়া মূলা, আলু, ওলকবিৰে জুতি লগাই এসাঁজ খাম ডাঙৰ মাছেৰে। কাটি লওঁ শাকখিনি। আপোনালোকে চাই থাকিব দেই। প্ৰথমতে শাকখিনি কুটি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। মাছটো হৈ গ'ল। এবাৰ এইখিনি তেল গৈছে, ইয়াতে দিম পিঁয়াজ। ইয়াত দিলোঁ পিঁয়াজ।
অকণমান লৰাই দিম। এইখিনি মাছ ইয়াতে কম আছে। এইখিনি হ'ল মছলা, এইখিনি ৰচুন আৰু আদাৰ পেষ্ট, এইখিনি জিৰা, এইখিনি হ'ল গৰম মছলা, এইখিনি হ'ল আমাৰ চব্জি ভেজিটেবল। পিঁয়াজখিনি হৈ গ'ল ভজা, এতিয়া দিম কুটি লোৱা চব্জিখিনি। আলু, মূলা আৰু হ'ল ওলকবি এয়া দি দিলোঁ। পুৰি গ'ল। নিমখ আৰু হালধি দিলোঁ। নিমখ ইয়াৰ পিছত দিম হালধি। নিমখ আৰু হালধি দিলোঁ। এতিয়া অকণমান লাৰি কিনে জুইটো অকণমান কমাই দিম গেছটো। তাৰপিছত ঢাকনিৰে ঢাকি দিম অকণমান সিজি থাকক। এয়া চব্জিটো উঠাই দিছোঁ। তাৰপিছত আপোনালোকক উঠাই আছোঁ কি কৰি আছে। ঠিক আছে। ঘুমাব নেকি বাবু? টিভি চাই আছে। দিলোঁ আদা ৰচুনৰ পেষ্ট, আদা নহৰুৰ পেষ্ট, এইখিনি হ'ল জিৰা, গোটা জিৰা, বটি লোৱা জিৰা। তাৰপিছত অকণমান লাৰি দিম। তাৰপিছত আকৌ ঢাকনি দিম। হৈ গ'ল। ঢাকনিৰে সিজাই দিম। সেইটো অকণমান কমাই দিছোঁ দেই। মাছৰ মূৰটো চাওক, মাছৰ মূৰটো ইমান ডাঙৰ। ৱাও। সেয়া আৰু অকণমান পিছত হৈ যাব। হৈ গ'ল। সেইখিনি হৈ গ'ল ভজা। এতিয়া দিম আমি পানী। কমকৈ দিম, সিজি গৈছে। এয়া চাওক, ওলকবি সিজি গৈছে।
সিজিছে ফুলকবিটো সিজিছে আলুখিনি সিজিছে এতিয়া দিম ইয়াতে মাছ খুন্দা হয় নাই চল নেকি এয়া আমাৰ শাকটো হ'ল আৰু ইয়াৰ পিছত আৰু ভিডিঅ' বনোৱা নহ'ব আজি যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই নাপাহৰিব